4 বছৰ পূৰ্বে তেৰাই দেখিছিল এটা সপোন তাকে কৈছে এসাঁজ মানে 8জন মানুহে খাব পাৰে 20 টকাৰ ভিতৰত সেই প্ৰভুজনাৰ সেই হাঁহিটো সেই 2.5 টকীয়া হাঁহিটো গোটেই জগতত থাকি যাব সপোনটোক লৈ বাৰু কমখন বিতৰ্ক হৈছিল নে কোনে জানে তোমাৰ সপোন কিন্তু অৱশেষত সেই সপোন এতিয়া আঢ়ৈ প্লাছ আঢ়ৈ ইকুৱেল 5 টকা অৱশেষত এসাঁজ এৰা কংগ্ৰেছ আমোলাৰ দিনত বহুবল্কী নীলমণিয়ে 2.5 টকীয়া ভাতৰ মহান ফৰ্মুলা আৱিষ্কাৰ কৰি কমখন চমৎকাৰ সৃষ্টি কৰিছিল নে তেৰাৰ সেই সপোন দেখি ৰাইজে তেতিয়া গালি গালাজেৰে উপচাই পেলাইছিল মই ভাত খাম বুলি বহিছিলো কিন্তু ভাত খাব নাপালো কিন্তু অৱশেষত যেন নীলমণিয়ে দিলে জোকৰ মুখত চূণ নীলমণিৰ সেই সপোন পূৰণ হ'লগৈ বৰাক উপত্যকাতে যদি বিশ্বাস হোৱা নাই এই দৃশ্যলৈ মন কৰক হাতে হাতে থাল লৈ ৰাইজে পাতিছে শাৰী কাৰণ 100-200 টকাত নহয় শিলচৰ ৰাঙিৰখাৰীত সাউথ কৰ্নাৰ নামৰ ৰেষ্টুৰেণ্টখনে 5 টকাতে ৰাইজক দিছে গৰম ভাতৰ থালি সেই 5 টকীয়া ভাত বিচাৰি ৰাইজে এইদৰে শাৰী পুৰাইছে কোনোবাই যদি খাইছে কোনোবাই আকৌ 5 টকীয়া থালি লৈ ঘৰলৈ লৰ ধৰিছে অন্য জায়গায় খাইলে 50-60 টাকা লাগে আমরা এখানে রোজ 5 টাকায় পাই আমরা এখানে খাই ভালো সেই শিলচৰৰ এই 5 টকীয়া ভাতৰ থালিয়ে মনত পেলাই দিলে বহুবল্কী নীলমণিৰ সেই মহান আৱিষ্কাৰলৈ 4 বছৰ পূৰ্বৰ 2.5 টকাটো এতিয়া 5 টকা হ'বই দিয়কচোন শিলচৰৰ পৰা পীযুষ কান্তি দাস নিউজ লাইভ